অন্তৰ্ভুক্ত ৰামধন জিকাৰী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত 2 নং বগৰীগুৰি আৰু 3 নং বগৰীগুৰি ইয়াৰ অন্তৰ্ভুক্ত ৰাইজসকলৰ আমাৰ বহুতখিনি প্ৰব্লেম হৈ আছে কি যোৱা এপ্ৰিল মাহতে আমাৰ এই মধ্যজনাই নিখিলপুৰৰ ছাত্ৰ সংগঠনৰ বাউণ্ডাৰীৰ আণ্ডাৰত এটা ট্ৰান্সফৰ্মাৰ আছিলে এই ট্ৰান্সফৰ্মাৰটো যোৱা এপ্ৰিল মাহতে বেয়া হৈছিলে এই বেয়া হোৱাৰ লগে লগে আমি জনাই এপিডিচিএলৰ আমাৰ জনাই ব্লগৰ জনাই কিবাৰ আমি কাৰেণ্ট ষ্টকো আমি জনোৱা হৈছিলে তেখেতক আমি মেমৰেণ্ডাম দিছিলোঁ যে আমাৰ 2 নং 3 নং বগৰীগুৰিৰ আমাৰ ট্ৰান্সফৰ্মাৰটো বেয়া হৈছেগৈ বুলি তেখেতক আমি জনাইছিলোঁ তেখেতে আমি জনাৰ লগে লগে আমি একশ্যন ল'ম আমি এই ট্ৰান্সফৰ্মাৰটো আমি চেঞ্জ কৰি দিম বুলি তেখেতে কৈছিলে আৰু এপ্ৰিল মাহৰ মাজতে তেখেতলোকে অফিচৰ পৰা আহি কেনে ট্ৰান্সফৰ্মাৰটো লৈ গৈছে আৰু আজি তাৰিখৰ লাগি তেখেতসকলে আজি অক্টোবৰৰ 22 তাৰিখ এই 22 তাৰিখ লাগি তেখেতসকলে একো একটা একশ্যন লোৱা নাই আমি ইয়াৰ কাৰণে আমি আহ্বান জনাইছোঁ আমি অনুৰোধ জনাইছোঁ 114 নং সমষ্টিৰ বিধায়ক মাননীয় ভুৱন পেগু ছাৰকো এই আমাৰ যোনটো ট্ৰান্সফৰ্মাৰ এতিয়া বেয়া হৈ আছে আজি ইয়াত 60 প্লাছ ইয়াত আমাৰ মানুহ আছে ঘৰ আছে এই ঘৰখিনি বহুতখিনি অসুবিধা হৈছে ইয়াৰ কাৰণে আমি ছাৰকো আমি আহ্বান জনাইছোঁ এতিয়া সোনকালে আমাক এই কাৰেণ্টৰ ব্যৱস্থাটো কৰি দিয়ে আৰু কাৰেণ্ট ষ্টকো আমি আহ্বান জনাইছোঁ যে আমি ৰিকুৱেষ্ট কৰিছোঁ যিমানটো পাৰে আমাৰ এই 60 ঘৰ যি ঘৰ সমস্যাত এতিয়া ভুগি আছে এই কাৰেণ্টৰ সমস্যাটো যিমানটো পাৰে আমাক জলদিকে কাৰেণ্টৰ ব্যৱস্থাটো কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমি বেলেগ ট্ৰান্সফৰ্মাৰৰ পৰা আমি এতিয়া খাই আছোঁগৈ আৰু তেখেতলোকৰ যোনটো আমি ট্ৰান্সফৰ্মাৰৰ পৰা এতিয়া 60 ঘৰ বা হাউচলৈ আমি কাৰেণ্টটো আমি খাই আছোঁ এই বহুতখিনি প্ৰব্লেম হৈ আছে সেইখন ট্ৰান্সফৰ্মাৰটো কেলে কি লোড বেছিকৈ পৰিছে বেলেগৰ যোনটো মিটাৰ বক্স এই মিটাৰ বক্সত বেছিকৈ পইচা আহিছে ইয়াৰ কাৰণে বহুতখিনি কমপ্লেইন কৰি আছে তেখেত ৰাইজসকলো ইয়াৰ কাৰণে যিমানটো পাৰে আপোনালোকে ট্ৰান্সফৰ্মাৰ ব্যৱস্থাটো কৰি লওক বুলি এইটো ট্ৰান্সফৰ্মাৰ হাউচহোল্ডকেইটা কমপ্লেইন দি আছে ইয়াৰ কাৰণে আমি আজি তাৰিখত আমি এইটোৱে আমি MLA ছাৰ আৰু কাৰেণ্ট ষ্টকো আমি আৰু ৰাইজকো আমি জনাইছোঁ যিমানটো পাৰে আমাৰ এই কাৰেণ্টৰ সমস্যাটো সমাধান কৰি দিয়ে জনাই এপিডিচিএল বিভাগৰ পৰা এবাৰ চাব অহা নাই জাষ্ট একবাৰ আহিছিলে কাৰেণ্টটো বেয়া হৈছে কিবাটো ট্ৰান্সফৰ্মাৰটো বেয়া হৈছে বুলি ক'লোঁ তাৰপিছত কেইদিনমান পাছত উঠাই লৈ গ'ল আজি তাৰিখৰ লাগি তেখেতে একটা একশ্যন লোৱা নাই আমি 2-3 বাৰমান হ'ল আমি যোৱা কাৰেণ্ট ষ্টক আমি লগ কৰিলোঁ যে আমাৰ ট্ৰান্সফৰ্মাৰ কিবাটো চেঞ্জিংটো কেতিয়া হ'বগৈ বুলি আমি খবৰ লৈ আছোঁ তেখেতে হ'ব বুলি কয় আজি তাৰিখৰ লাগি অক্টোবৰৰ 22 তাৰিখ লাগি একো এটা কৰি দিয়া নাই কম চৰকাৰক জনাব লগা কি আছে আৰু আমাৰ সমস্যাটো সমাধান হ'ব লাগে বাছ এইটোৱে এতিয়া বিধায়ক একজন আছে 114 নং ভুৱন পেগু ছাৰ আছে তেখেতক আমি অনুৰোধ কৰিছোঁ যে আমাৰ কাৰেণ্টৰ সমস্যাটো অসম চৰকাৰক ক'লেবি একো লাভ নাই এইটো যে লোকেল বিধায়ক আছে যিহেতু লোকেল বিধায়কে চোৱা চিতাটো কৰি দিলে ভাল হয় বিধায়ক জনোৱা হৈছে আৰু আমাৰ ইয়াত প্ৰব্লেম একটা হৈ আছে আমাৰ ইয়াত খৰালি কি কয় বাৰিষা টাইমত আমাৰ ইয়াত খেতি কৰিব নোৱাৰে ইয়াৰ কাৰণে আমাৰ যোনখিনি বগৰী চাপৰি অঞ্চলৰ বা এই অঞ্চলৰ আমাৰ ৰাইজসকলে এতিয়া ডিচেম্বৰ মাহত এতিয়া কঠীয়া পাৰিব ডিচেম্বৰ মাহৰ কঠীয়া পাৰি কিনে জানুৱাৰী মাহৰ পৰা বহাগ মাহ লাগি আমাৰ ধান ৰুইখিনি কাটা হৈ যায় মানে বাৰিষাৰ আগে মানে আমাৰ ধান খেতি কৰি কিনে উঠোৱা হয় ইয়াত আমি কি হৈ যায় পানীৰ প্ৰব্লেম কিছুমান আছেতো ইয়াৰ কাৰণে আমি কাৰেণ্টৰ পৰা আমি ইয়াত বৰিং পুতি কেনে কাৰেণ্টৰ পৰা আমি পানী উঠাই কেনে আমি ইয়াত ধান আমি খেতি কৰি কিনে খাই আছোঁ ইয়াত আমাৰ প্ৰব্লেম একটা আহি আছে অলৰেডি আমি আগতে আমি পইচা দিয়া হৈছে 3500 যোনখিনি আমি ধান খেতি কৰা যোনখিনি হাউচহোল্ড আছে আমি অলৰেডি 3500 টকাকৈ আমি দিয়া হৈছে আৰু এইটো দিয়াৰ পিছতো আমাৰ যোনখিনি কাৰেণ্টৰ বিল ইয়াত বহুত বেছিকৈ আহে আজিলৈকে আমাৰতো একো নাই ধৰি ল বাল্ব কেইটামান আছে এতিয়া গৰম দিনতো আমি যেনিবা ফেন চলাইছিলোঁ এতিয়া ঠাণ্ডা দিন আহিছে ফেন চলাব লগা প্ৰয়োজন নাই 4-5টা বাল্ব জ্বলাই আৰু যোনটো এতিয়া কি কয় আমিতো 3 মাহ বা 2 মাহে আমি কিবা কৰে কাৰেণ্টৰ
মটৰ ইউজ কৰে বাকি দিনবোৰতো আমি এইটো মটৰ ইউজটো নকৰে আমি এতিয়াও 500-600 টকা আমাৰ কাৰেণ্টৰ বিল এতিয়া আহে আমি চলিবৰ কাৰণে বহুত প্ৰব্লেম পাই আছো ইয়াৰ কাৰণে যিমানটো পাৰে কাৰেণ্ট ইছটো চাৰক এইটো চোৱা চিতা আমাক কৰি দিব লাগে আৰু আমাৰ যিখিনি সমস্যাত ভুগি আছে এই সমস্যাখিনি তেখেতলোকে ধুনীয়াকৈ চাই মিলি আমাক সমাধান কৰি দিব লাগে অসুবিধা হৈ আছে যেনিবা কি হয় ন আমাৰ ল'ৰা ছোৱালী পুৰা শুনা আছে তো সি আমি পুৰা মানে বেলেগৰ পৰা আমাক চাপ্লাই দি আছে এতিয়া লাইনটো সি মানে সিহঁতে মানে কাটিম কৰি থাকে মানে কাটিব কেনেকৈ আমিও আকৌ সিহঁতো গাঁৱৰে মানুহ সিহঁতে আমাক চাই আছে এতিয়া আমাক কি লাগে মানে কাৰেণ্টটো আমাক বেলেগ কি আমাক সেইটো ট্ৰেন্সফৰ্মাৰটো লাগে আমি সেইটোৱে অনুৰোধ কৰিছোঁ আৰু ভৱনী কৈছোঁ আৰু যিকোনো ট্ৰেন্সফৰ্মাৰ নাই আপোনালোকৰ কিমান কোন গাঁৱত বেলেগৰ পৰা খাই আছে এতিয়া আমি মানে কি হয় আমাৰ আজি আমাৰ ট্ৰেন্সফৰ্মাৰটো বহুত মানে শিয়ালমাৰী বুগুৰি চাপৰি মানে এইটো একে আছিলে বাৰু আমাৰ 60 ঘৰ মানে আছে তাৰপাছত 60 ঘৰ মানে কি হয় এতিয়া আমি সেই ট্ৰেন্সফৰ্মাৰৰ পৰা আমি চলাব লগা হৈ গ'ল মানে এতিয়া সিহঁতে আমাক কৈ আছে তাতে অলপ কিবা এটা কৰি ল কৰি মানে কেনেকৈ কি কৰিম আমি আকৌ আমি লেখা পঢ়া নহওঁ মানুহ আমি আকৌ ল'ৰা ছোৱালী আমি ভালকৈ পঢ়াম বুলি ভাবিছোঁ আমি নিজে মানে সিফালে কি হয় সিহঁতে কাটিং কৰি থাকিলে আকৌ কি হয় আমাকো সিফালে আন্ধাৰ হৈ থাকিব যিহে কয় আমাৰ ভৱন ছাৰে যদি আমাক কিবা এটা ভালকৈ আমাক এইটো ট্ৰেন্সফৰ্মাৰটো দিয়ে সেইটোকে আমি অনুৰোধ বহুত মানে ভাল পাম আৰু সিহঁতক আমি ভোট কি দি আমি ডাঙৰ কৰিছোঁ সিহঁতক যদি চাই সেইটো আমি ধন্যবাদ কৰিছোঁ আমি সেইটোৱে কৰোঁ মই सनारुफा आरो हिरानि जुवेलारि गाननो मोजां मोनग्रा सुबुंफोरनि थाखाय गोजोनथाव खौरां दासान्दि फुजा बोथोरखाय खम बेसेनाव फानगासिनो MSCB जुवेलार्सआव सनारुफा आरो हिरानि समायना रमायना जोंख्लाबनाय जुवेलारिज MSCB जुवेलार्सआव मोननो हागोन राजकोट जुवेलारि कास्टिं जुवेलारि कलकाता जुवेलारि मेसिनजों बानायनाय जुवेलारि आरो आखाइजों बानायनाय जुवेलारि लोगोसेनो हाबा हुखायाव गाननो थाखाय सना आरो हिरानि समायना जुवेलारिसफोरखौबो मोननो हागोन MSCB जुवेलार्सआनो दं क'क्राझार सहरजों नांजाबनाय क'क्राझार रेल गेटनि साखाथि वार्ड नं 5 बिबेकानन्द फर्टआव MSCB जुवेलार्सजों थोंजोङै जगाजग खालामनोबो हागोन 9954273079 जानबुं अनजिमायाव